তো এনেকুৱা নহয় যে অকল সোমবাৰ বুলি ইমানখিনি মানুহ আপোনালোকে দেখিবলৈ পাইছে, কিন্তু মানে ধৰক প্ৰত্যেক দিনতে বোলে এনেকুৱাই মানুহ হয়। তো মানে অশেষ ভক্তগণ থাকে ইয়াতে। গুড মৰ্নিং বন্ধুসকল, আজি আহিলোঁ আমি নাজিৰা ঘাটলৈ অগ্নিনাভ মন্দিৰ দৰ্শন কৰিম বুলি। তো কালি ৰাতিয়ে ওলাইছিলোঁ 8:30 মান বজাত, আজি পুৱা আপোনাৰ 6:30 মান বজাত পালোহি। তো ইয়াতে আলহী এঘৰ আছে, যাৰ লগত আহিছোঁ। তো আলহী ঘৰ তাত গা পা ধুই ফ্ৰেছ হৈ মন্দিৰলৈকে বুলি ওলাই যাম দৰ্শন কৰিবলৈ। তো চাই থাকক কি হয়। গোটেই ৰাতিটো গাড়ী চলাইছোঁ, আপোনালোকে চকু দেখিলে গমেই পাব চাগে। তাৰপৰা আমাৰ ঘৰৰ পৰা ওলাই আহি আপোনাৰ ঠেলামৰাত ৰুটি খালোঁ, তৰকা খালোঁ, কিবাকিবি খালোঁ, খাই লৈ এনেকৈ ওলালোঁ। যোৰহাট মানত আকৌ চাহ পানী খাই এনেকৈ আহি আছোঁ আৰু। আজিয়ে ঘৰলৈ ওলাই যোৱাৰ প্লেন দৰ্শন কৰি। এতিয়া দৰ্শন কৰি লওঁ, তাৰপিছত চাই থাকক গম পাব কি হয়। জাগাটো কিন্তু ধুনীয়া, ইয়াতে য'ত আছোঁ খুব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। এবাৰ দেখাই দিছোঁ। তাৰপিছত আকৌ সেই ডিমাপুৰ ফালে আছে। যে পাহাৰখন দেখিছে, সেই পাহাৰখন নাগালেণ্ডৰ পাহাৰ হয়। তো মানে ইফালেদি গ'লে বোলে, দাদাই ক'লে ইফালেদি গ'লে বোলে আপোনাৰ বেছি সময় নালাগে, আধা ঘণ্টামানৰ ৰাস্তা, কিন্তু ইফালেৰে গেট নাই, সোমাব নোৱাৰি। তো আমি যোনফালে আহিছোঁ সিফালে গ'লে এঘণ্টামানৰ ৰাস্তা, সেনেকৈ সোমাব পাৰি আৰু। তো গাইজ আমি আহি পালোঁ এয়া নাজিৰা স্থিত অগ্নিনাভ শিৱ মন্দিৰলৈ। এয়া দেখিবলৈ পাব ভক্তগণৰ কিমান ভিৰ। বহু বিখ্যাত হয় এই মন্দিৰটো, বহু জনপ্ৰিয়তা আছে বা মাহাত্ম আছে এই মন্দিৰটোৰ। পায়স ভোগ ল'লোঁ, এতিয়া ভোগ খাই লওঁ। তো এইটোৱে
আছিলে সৰু এটা ব্লগ মিনি ব্লগ নাজিৰালৈ অহা আৰু যদি ৰাস্তাত কিবা ভাল হেৰি পাওঁ তো দেখাম যদি আৰু নাই তেতিয়াহ'লে ইমানতে সমাপ্ত কৰিম ভিডিঅ'টো ভাল লাগিলে পেজটো ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব আপোনালোকে ইমানখিনি মৰম দিছে আৰু এনেকৈ মৰম দি যাই থাকিব ধন্যবাদ